নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ মোৰ কেইখনমান শাৰীৰ কালেকশ্যন পূজাৰ বাবে ট্ৰেণ্ডত থকা। এইখন হৈছে য়েল্লো কালাৰৰ, নেক্সট আৰু এখন য়েল্লো কালাৰৰ, আন এখন হৈছে এইখন ৰাণী কালাৰ, আৰু এখন হৈছে অৰেঞ্জ কালাৰ, এখন হৈছে চিলভাৰ এণ্ড ব্লু কালাৰ, আৰু আন এখন হৈছে লাইট ব্ৰাউন এণ্ড ব্লেক কালাৰ। মোৰ নেক্সট শাৰীখন হৈছে এইখন য়েল্লো এণ্ড চিলভাৰ কালাৰৰ, নেক্সটখন হৈছে এইখন ব্লু এণ্ড হোৱাইট কালাৰৰ, নেক্সট হৈছে এইখন পিংক এণ্ড হোৱাইট কালাৰ, গল্ডেন কালাৰৰ ফুল আছে। এইখন হৈছে অৰেঞ্জ কালাৰৰ শাৰী, মই আপোনালোকক পিন্ধি দেখাইছোঁ, খুবেই ভাল লাগিব। ইয়াৰ লগৰ ব্লাউজ গল্ডেন কালাৰ আছিলে, মই চিলোৱা নাই, সেইকাৰণে আপোনালোকক দেখাব পৰা নাই, কিন্তু ব্লেক কালাৰৰ লগত পিন্ধিলেও ভাল লাগিব। তাৰোপৰি আপোনালোকে যিকোনো ক্ৰপ টপৰ লগতো পিন্ধিব পাৰে এই শাৰীখন। নেক্সট মই য়েল্লো কালাৰৰ শাৰীখন পিন্ধি দেখাইছোঁ, য'ত গল্ডেন কালাৰৰ ফুল আছে। এইখন বহুতেই ধুনীয়া। ইয়াত য়েল্লো কালাৰৰ ব্লাউজ আছিলে, মই ব্লেকৰ লগত পিন্ধিছোঁ। যিসকলৰ বৰণ অকণমান মিঠা বৰণীয়া তেওঁলোকে এইখন শাৰী পিন্ধিলে বেছি বগা দেখিব। নেক্সট শাৰীখন হৈছে এইখন ৰাণী কালাৰৰ, এইখন সকলোকে পিন্ধিলে ভাল লাগিব, আৰু ইয়াত মই ব্লেকৰ লগতে পিন্ধিছোঁ, যিহেতু মই ব্লাউজ এতিয়ালৈকে চিলোৱা নাই। এয়া ধুনীয়া ষ্ট'ন ৱৰ্ক কৰা আছে এই শাৰীখনৰ, এয়া পূজাৰ বাবে শাৰীখন। আপোনালোকে এনেকুৱা ষ্টাইলৰ শাৰী ল'ব পাৰে পূজাত। নেক্সট আহিছোঁ হোৱাইটখনলৈ। ইয়াৰ আঁচলটো নেটৰ হয়, বাকীখিনি গল্ডেন কালাৰৰ বুটা আছে আৰু পাৰিও আছে। এইখনো ভাল লাগিব, এবাৰ পূজাৰ কাৰণে ট্ৰেণ্ডত আছে। এনেকুৱা ধৰণৰ শাৰীবিলাক খুবেই আনকমন হয়। মোৰ নেক্সট শাৰীখন হৈছে এইখন হাফ নেটৰ হয়, ইয়াৰ পাৰিটো নেটৰ। ইয়াৰ লগত আপুনি যিকোনো ব্লেক কালাৰৰ ব্লাউজ পিন্ধিব পাৰে। এইখন হৈছে স্কাই কালাৰৰ। এই শাৰীখন অকণমান চিম্পল, তথাপিও ইয়াক পিন্ধিলে ভাল লাগিব। নেক্সট শাৰীখন হৈছে এইখন চিলভাৰ এণ্ড ব্লু কালাৰৰ। এই শাৰীখন চিলভাৰ কালাৰৰ নহ'লে ব্লু কালাৰৰ ব্লাউজৰ লগতো পিন্ধিব পাৰে, আৰু ইয়াৰ ব্লাউজ পিচটো আছিলে ব্লু কালাৰৰে, মই চিলোৱা নাই বৰ্তমানলৈকে। নেক্সট হৈছে এইখন আন এখন য়েল্লো কালাৰ এণ্ড চিলভাৰ কালাৰৰ শাৰী। ইয়াক চিলভাৰ কালাৰৰ ব্লাউজৰ লগতো ভাল লাগিব, নহ'লে ব্লেকৰ লগতো আপোনালোকে পিন্ধিব পাৰে। এইকেইখনে আছিলে মোৰ শাৰীৰ কালেকশ্যন পূজাৰ বাবে। মই দেখুওৱা এনেকুৱা ধৰণৰ শাৰীবিলাকে বৰ্তমান ট্ৰেণ্ডত আছে। আপোনালোকে মোৰ শাৰীৰ কালেকশ্যন চাই কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব।